অৰুণাচলকে আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপুনি নিজে জানে নাই নাজানো, মানুহে আপোনাক খুব ভাল পায়। আপুনি ওলালেই মানুহে খুব চায়, মানে সৰু ল'ৰা ছোৱালীবিলাকেও। তাৰ কাৰণ কেইবাটাও। আপুনি নিভাঁজভাৱে অভিনয় কৰে আৰু আপুনি এটা আকৰ্ষণ আছে আপোনাৰ। আপুনি যি অভিনয় নকৰে তাত আপুনি খুব ধুনীয়াকৈ আপুনি সোমাই যায়। সেইটো আপোনাৰ হয়তো জন্মগত কিছুমান গুণো তাৰ কাৰণে আপুনি পাইছে। বহুতেই আপোনাক আকৌ চতিয়া জামুগুৰি বুলি ভাবিছিল মানুহে, কিন্তু আচলতে আপুনি বোকাখাটৰ। তো বোকাখাটলৈ গ'লেই আমি পেৰা খাওঁ, পেৰা লৈ আহোঁ, বা পুৰি খাবলৈ মন যায়, পাতত দিয়া পুৰি। আপুনিও গ'লে ঘৰ পোৱাৰ আগতে কেতিয়াবা খাই লয় নেকি? মই আজিৰ তাৰিখলৈকে খাওঁ। আচ্ছা। মই ৰাতিপুৱা যেতিয়া আহোঁ, মই ঘৰত মোৰ বোৱাৰীহঁতেও কয় ভাত কেইটামান খাই যাওক, জলপান অকণ খাই যাওক। সাধাৰণতে ভাত খুৱাই পঠাবলৈ খুব চেষ্টা কৰে। বোলো মই এতিয়া এখনো চাহকাপ দে আৰু মই পুৰি খামগৈ। সেই পুৰি খোৱাৰ প্ৰৱণতা মোৰ এতিয়াও আছে। এতিয়াও খাওঁ। ৰাতিপুৱা আহিলে মই পুৰি খাই আহোঁৱেই। কেতিয়াবা গুৱাহাটীলৈও আমাৰ মিনুবহঁতলৈও মই লৈ আহোঁ। কেতিয়াবা আমাৰ মিনুবৰ বোৱাৰীজনীও খায়ো খুব ভাল পায়, ইনুহঁতলৈ লৈ আনো, পাতত বান্ধিহে আনে। মই য'ত ত'ত দিওঁ। কেতিয়াবা মই শ্বুটিং ইউনিটতো কেতিয়াবা পুৰি আনি খুৱাওঁহি, বোকাখাটৰ পুৰি খা, ভাল পাওঁ খাই। আৰু পেৰাটোতো ভালেই পাওঁ। পেৰাটো খালি মাজে মাজে অকণমান খেলি মেলি এটা হয়, কেতিয়াবা খেলি মেলি এটা হয়, কেতিয়াবা হয়তো গাখীৰৰ অভাৱতো হয়। কিন্তু দিলে এতিয়াও ভাল পেৰাই দিয়ে আমাক, যিখিনিয়ে আমাৰ আগৰ লগত আমি তেওঁলোকে ভাল পেৰাই দিয়ে, বেয়া নিদিয়ে। হ'লেও নামটো আছে। মই ভাবোঁ ব্যৱসায়ীসকলেও সেইটো অব্যাহত ৰাখক। ধন্যবাদ, বহুত ভাল কথা কৈছে। আপুনি খেতি বাতি কৰা, অভিনয় কৰাৰ লগতে কিন্তু এতিয়া আপুনি হোটেলৰ ব্যৱসায় আৰম্ভ কৰিছে। মানে আপুনি এটা উদাহৰণ। আপোনাৰ নিজৰ ভাতৃকো আপুনি সেই ব্যৱসায়ৰ প্ৰতি আপুনি আগ্ৰহিত কৰিছে। এণ্টাৰপ্ৰেনাৰ বৃদ্ধি কৰিবৰ কাৰণে আপুনি যিটো কৰিছে, তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ যে আপুনি নিজাববীয়াকৈ হোটেল উদ্যোগ বা ব্যৱসায় কৰিবৰ কাৰণে আপুনি চেষ্টা চলাইছে। আচলতে মই সেইটোৰ পৰা মই কি লাভান্বিত হওঁ মই নাজানো। মোৰ দুটা ভাইটি আছে। মই এটা কথা ভাবোঁ, মোৰ পিতৃ মাতৃ নাই, আগতে ঢুকাইছে। গতিকে ভাইটি দুটাৰ সম্পূৰ্ণ গতিকে অভিভাৱক মই, আৰু সিহঁতে মই দুটাই তৰুণ আৰু নকুল, দুয়োটাই মোক খুব মানে শ্ৰদ্ধা ভক্তি কৰে। বন্ধু ভাৱটো, ভাতৃত্ব ভাৱটো আছেই ঠিক। গতিকে মই ভাবোঁ যে মোৰ কৰণীয় এটা কাম কি, মই নিজে চলাৰ উপৰিও যে ভাইটিকেইটাক মই যেনেকৈ পাৰোঁ মানসিকভাৱে বা যিখিনি সহায় সাৰথি মই কৰিব লাগে, যে বেলেগত ক'তো ঢপলিয়াই ফুৰিব নালাগে। পৈতৃক সম্পত্তি আছে, এই পৈতৃক সম্পত্তিখিনিতে বহি ইয়াতে উপাৰ্জন কৰি ইয়াতেই শান্তিত সংসাৰখন চলা। সংসাৰ শব্দটো কওঁতে মোৰ মনত পৰিছে, আপুনি লোকৰ সংসাৰ পাতিছে, বহুতৰ সংসাৰ পাতি দিছে, কিন্তু নিজে এটা জেগাত আপুনি ৰখি গ'লো। এনেকৈ থাকিব? এনেকৈ থাকোঁ। আৰু মই সংসাৰ পাতি কাৰোবাৰ মই সংসাৰ পাতি ভাল সংসাৰ মই চাই ভাল পাওঁ, উপভোগ কৰোঁ। আজি তেনেকুৱাকৈ মোৰ পবিত্ৰ মানে মই সংসাৰ পাতি দিয়া, পবিত্ৰ মাৰ্ঘেৰিটা সংসাৰখন ময়ে পাতি দিয়া। তাৰপিছত তেনেকুৱাকৈ আৰু বহুত আছে। মিলন বৰা বুলি এজন বোকাখাটৰ মোৰ বন্ধু, তেওঁৰ নিজে সেই মায়াত মই নোসোমালোঁ। মানে কি, মই মুকলিমূৰীয়া হৈ থাকি, মই আগৰ পৰা মুকলিমূৰীয়া হৈ থাকি। আচলতে ভাইটি দুটাক আপুনি এষ্টাব্লিছ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কথাও অলপ আছে নেকি, যে আপুনি সময় হয়তো পাৰ হৈ গ'ল, এনেকুৱা কথা হয় নেকি? সময় পাৰ হৈ গ'ল বুলিও নহয়, মানে এষ্টাব্লিছ মানে কি হৈছে, ক'ব নোৱাৰাকৈ দায়িত্ব কিছুমান নিজে নিজে লৈ পেলালোঁ মই। আৰু লৈ পেলাই মোৰ ভাল লাগে, আৰু এইকাৰণে ভাল লাগে, সেই দায়িত্বটো পালন কৰিবলৈ যাওঁতে মই যে উজুতি নাই খোৱা, বা মই বহুদিন পূৰ্বে এখন নাটক চাইছিলোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ, স্বৰ্ণ জয়ন্তী বুলি, গুৱাহাটীৰ চানমাৰী ফিল্ডত। সেইখনেই বোধ মোৰ শেষ ভাইমামান আছিলে, বহুদিন চোৱা নাছিলোঁ। তাতো ঠিক আপুনি যি ধৰণৰ কথাখিনি ক'লে, তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ ভৱেন্দ্ৰনাথ শইকীয়াই তাত উপস্থাপন কৰিছিলে, স্বৰ্ণ জয়ন্তী বুলি। স্বৰ্ণ জয়ন্তী মই চোৱা নাই বাৰু। হয়, আপোনাৰ লগত বহু কথা মোৰ পাতিব লগা আছে, কিন্তু যিসকলে দৰ্শকে আমাক চাই আছে, তেখেতসকলে আপোনাৰ পৰা নিশ্চয় এটা বস্তু বিচাৰিব যে আপুনি কিবা এটা কৰি কিয় দেখুওৱা নাই এতিয়ালৈকে। মানে কথাই পাতি থাকিম নে আপুনি অকণমান বিহু গাই শুনাব, অকণমান অভিনয় কিবা এটা কৰি? আচলতে মোৰ অভিনয়টো এনেও দৰ্শকে এনেও চাই থাকে বা পাই থাকে, বিভিন্ন চেনেলৰ জৰিয়তে গোটেইখিনি পাই থাকে বাৰু। অলপতে মই ছবি এখনো হ'ল বাৰু, মুক্তি হৈছিলে বহ্নিমান বুলি ছবি, দৰ্শকে আঁকোৱালিও লৈছে, সেইখিনি পাই থাকে। আৰু মই ভাবোঁ যে এনেকৈ দৰ্শকৰ লগত মোৰ কথাখিনি, এতিয়া তুমি বুলি কৈছোঁ, তোমাৰ জৰিয়তে মোৰ কথাখিনি দৰ্শকে জনাত
বা মই জনাবলৈ পাই মই বেয়া পোৱা নাই যে মোৰ কিছুমান ভাৱনা থাকে, মোৰ কিছুমান চিন্তা থাকে, মই অভিনয় কৰোঁ। এতিয়া ইয়ালৈ আহিছোঁ, কথা হ'ল কি যে সাধাৰণতে আমি মেকআপ চেকআপ কৰি অহা নাই, একেবাৰে নাই, এইকাৰণে অহা নাই বা তুমিও অহা নাই, ময়ো অহা নাই। মই ইয়াত অৰুণ হাজৰিকা হিচাপে আহিছোঁ। মুখতো এনেও বিভিন্ন চৰিত্ৰত ৰং লগা হয়। এতিয়া মই ৰং নাখানো, মই মোৰ মুখা মানে নিপিন্ধাকে তোমাৰ লগত মুক্ত মনে কথা পাতোঁ। যিখিনি কথা সমূহ দৰ্শকো চাই আছে, দেখি আছে, মোক উপলব্ধি কৰি আছে, মইনো কোন, সেই মইনো কোন সেইটো জানক। কিন্তু আমি বিহু এটা সৰুকৈ গাব লাগিব। হ'ব, গাই দিব লাগিব। বিহু এটা সৰুকৈ, আচলতে মই বিহুৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে। আগৰ পৰা খুব দেউতাহঁতে হুঁচৰি মাৰে, বিহু মাৰে গাঁৱত। আমি নতুনকৈ ক'তো প্ৰশিক্ষণ লোৱা বিহু নহয়। এইবিলাক ভাল পাওঁ, যিবিলাক সঁচা বিহু নাম, বিহু গান নহয়, নাম বুলি কয়। এতিয়া গান লিখিছে, এতিয়া বহুত বিহু কথাও পাতিব লগা আছে। গতিকে সেইটো বেলেগ কথা। কিন্তু কোৱা হয়, ঐ চেনি মাই ঐ নাজিৰৰ ঘৰলৈ কেনি যায়, ঐ চেনি মাই ঐ নাজিৰৰ ঘৰলৈ কেনি যায়, ঐ গৈ থাকা পাবা গৈ বাট, নাজিৰৰ পুতেকে লগাব মা, ঐ ৰাম চেনি মাই ঐ নাজিৰৰ ঘৰলৈ কেনি যায়। ধুনীয়া ধুনীয়া। আপোনাৰ গলাটো খুব ধুনীয়া হৈ আছে আচলতে মোৰ অকণমান। আপোনাৰ গলা ভাল, আৰু আপোনাৰ এই অভিনয় কৰি থকাত যিবিলাক আপোনাৰ কেতিয়াবা গাব লগা হয়, সেইবিলাকো ইমান ধুনীয়াকৈ আপুনি গায়, মানুহে শুনি খুব ভাল পায়। সেইখিনি নিজে গাঁৱৰ চেষ্টা এটা কৰোঁ। আপুনি নাচেও খুব ধুনীয়া বিহু। আচলতে নাচোঁ আমি, এইটো নাচ বুলি কয় আৰু আজিকালি মানে কোনোবাই আহিব আৰু নাচ আৰু দপংকৈ নাচোঁ আৰু সেইখিনি। তাতে যেন নিভাঁজ, মই সেইকাৰণে নিভাঁজ শব্দটো ব্যৱহাৰ কৰি আছোঁ, খুব ধুনীয়াকৈ প্ৰকাশ হয়। কৃত্ৰিমতা তাত য'ত নাই। হয়, কৃত্ৰিমতা বস্তুটো ময়ো ভাল নাপাওঁ। আপুনি ভাল নাপাওঁ। আপোনাৰ অভিনয়ত সেই বস্তুটো প্ৰকাশ হয়। যিটো কথা আপুনি মাজতে অনুকিয়ালে যে বিহু নাম আৰু গান, আচলতে এতিয়া বহুতে জোৰ অৱশ্যে বিহু লিখিবলৈ ধৰিছে, আৰু যিবিলাকত এনেকুৱা কিছুমান শব্দ সোমোৱাই দিয়া হৈছে, যিবিলাক শব্দ বিতৰ্ক কৰিছে, আৰু আচলতে তাৰ মান্যতা আছে নাই, আমি সকলোৱে বহি সেই শব্দবিলাকৰ বিহুবিলাক শুনিব পাৰোঁ নে নোৱাৰোঁ, সেইলৈ প্ৰশ্ন উত্থাপন হৈছে। এই কথাবিলাক কাক ক'ম, কোনে পঠিয়াব, কোনে শুনিব? সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইবিলাকত কি হয়, আমি যি কওঁ, এতিয়া মই তোমাৰ লগত বহি আছোঁ, আমাৰ কথা 10জনে চাই আছে, শুনি আছে। এতিয়া মই যি ক'ম সেইটোৱে সঁচা নিচিনা বহুতে ভাবি লয়, মই যি ক'ম বহুত মিছা কথা বুলি বহুতে ভাবি ল'ব পাৰে। যি কি নহওক, মোৰ চিন্তাটো কৈছোঁ, মই কি ভাবোঁ। মই এইটোৱে ভাবোঁ যে কিবা এটা লিখিবলৈ যাওঁতে এতিয়া যে ইমান বিতৰ্ক হ'বলৈ ধৰিছে, আগতেতো নাছিলে। এতিয়া বিতৰ্কটো এটা এনেকুৱা হৈ গ'ল, কিবা এটা বস্তু বিতৰ্কলৈ অহা মানেই গ্লেমাৰ পোৱা। বিতৰ্কটো কৰিব লাগিবই, গতিকে এই বস্তুটো ইয়াত দি দিওঁ, এইটো এটা বিতৰ্ক হ'ব, এই বস্তুটোৱে এটা মানুহৰ দৰ্শকক আকৰ্ষণ কেনেকৈ কৰিব, প্ৰচাৰৰ এটা কেন্দ্ৰবিন্দু হ'ব পাৰে, মানে প্ৰচাৰ কৰিবৰ এটা সুযোগ বুলি মই ভাবোঁ, তেনেকুৱা বুলি মই ভাবোঁ। আৰু এটা কথা হৈছে যে কিছুমান মাজতে এটা বিহু আহিলে, আপুনিও শুনিছে, বিতৰ্ক হৈছে বহুত, তেওঁলোকে জনপ্ৰিয়তাৰ কাৰণে এটা এডভাৰটাইজমেণ্টক লৈ পেলাই ইমান অসমীয়া, ইমান আমি চহকী ভাষা, সমৃদ্ধ এটা ভাষা, ইমান শব্দ আছে, পুৰণা এটা এডভাৰটাইজমেণ্ট এটা আনি পেলাই এটা গান ৰচনা কৰাৰ কিবা যুক্তিযুক্ততা এটা হয়। গানটো বেয়া হোৱা নাই, সুৰ ভাল, কিন্তু যুক্তিযুক্ততা থাকে নাথাকে, বা সেইটো অৱশ্যে অলপ ক'বলগীয়া। এতিয়া এনেকুৱা হৈছে, বিহু বুলি ক'লে কুলি কেতেকী মাত, কপৌফুল কেতেকী, এইবিলাকৰ হেৰি, সেই বস্তুবিলাক এতিয়া নাইকিয়া হ'ব। এতিয়া সম্পূৰ্ণ এই বজাৰত যিবিলাক বস্তু ওলাইছে, সেইবিলাক বস্তুৰ ওপৰতহে বিহু গীতৰ ৰচনাটো হ'ব। তাৰ কাৰণ কেইবাটাও আছে। কোনোবাই হয়তো স্পনচৰ কৰিব পাৰে,
কোনোবাই হয়তো ক'ব পাৰে যে এইখিনি কৰিলে আমি ইমান ধৰণৰ আপোনাক গানটো স্পনচৰ কৰিম, এনেকুৱা ধৰণৰ কথাও নিশ্চয় আছে। মোৰ এটা বস্তু ভয় লাগে যে আমাৰ বিহুটো আচলতে কি আছিলে আৰু এতিয়া এই প্ৰচাৰ মাধ্যমৰ দ্বাৰা মানে ফেচবুক হোৱাটছএপৰ দ্বাৰাই জড়িত হৈ সমগ্ৰ বিশ্বতে যেনেকৈ বিয়পাইছে, বিহুটো এইটোহে বুলি যদি মানুহে এইটোকে যদি লৈ লয়, সেইটোৱে এতিয়া আমাৰ কাৰণে এটা মাৰাত্মক এটা আমাৰ ধ্বংসৰ মূললৈ হেৰিয়ালৈ আমাৰ আহি আছে বুলি আপুনি মোৰ একদম মনৰ কথা কৈছে। এই বিষয়টো আমি পাতিম, কিন্তু এই মুহূৰ্তত ল'ব লাগিব চমু এক বাণিজ্যিক বিৰতি। প্ৰিয় দৰ্শক, চাই থাকিব ইতিবাচক।